আশা তো আছে। আচ্ছা আচ্ছা, নাম কি তোমার? সুমাই শারমিন খান। ভালে কম ধন্যবাদ দিছো। আজি তুমি এক্সাম দিলা, নাম কি তোমার? জ্যোতিকা ৰয়। কেনেকুৱা হল এক্সাম? ভাল হৈছে। স্কুল কৰ্তৃপক্ষক কি জনাবা? স্কুল কৰ্তৃপক্ষক থেংক ইউ জনাম যে ইমান এটা ভাল চান্স দিছে আমালোকক, ইমান ভালকৈ পঢ়িবলৈ চান্স দিব। বেলেগ স্কুলত পোৱা নাপায়, ইয়াতে পাইছো আমালোকে। থেংক ইউ ফৰ হে টিচাৰ্ছ স্পেচিয়েলি। মই মদাতিপাৰৰ পৰা হাবৰুবিলৰ পৰা আহিছো। এক্সাম কেনেকুৱা হল? হৈছে ভালে হৈছে। শংকৰাজান জাতীয় বিদ্যালয়ত ছেডো 10 নামৰ নতুন প্ৰৱেশ পৰীক্ষাৰ আয়োজন গোসাইগাঁৱৰ অক্সিগুৰিত অৱস্থিত শংকৰাজান জাতীয় বিদ্যালয়ে শিক্ষাৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। বিদ্যালয়খনে ছেডো 10 নামৰ এখন বিশেষ প্ৰৱেশ পৰীক্ষাৰ আয়োজন কৰিছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মেধা আৰু যোগ্যতাৰ ভিত্তিত নতুন ভৰ্তি প্ৰক্ৰিয়াক অধিক স্বচ্ছ আৰু ন্যায়সংগত কৰি তুলিব। বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ মতে এই ছেডো 10 পৰীক্ষাখন মূলতঃ নৱম আৰু একাদশ শ্ৰেণীৰ কলা আৰু বিজ্ঞান শাখাৰ বাবে ভৰ্তিৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে অক্লান্ত পৰিশ্ৰমী আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক অগ্ৰাধিকাৰ দিয়াৰ লগতে বিদ্যালয়ৰ শৈক্ষিক মানদণ্ডক আৰু উন্নত কৰাৰ প্ৰয়াস কৰা হৈছে। এই উদ্যোগক স্থানীয় শিক্ষানুৰাগী আৰু অভিভাৱকসকলে স্বাগতম জনাইছে। শংকৰাজান জাতীয় বিদ্যালয়ে ইতিমধ্যে গোসাইগাঁও অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত এক বিশিষ্ট স্থান দখল কৰিছে আৰু এনে পৰীক্ষাৰ জৰিয়তে অধিক মানসম্পন্ন শিক্ষা প্ৰদানৰ দিশত ই এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব। এই পদক্ষেপে গোসাইগাঁও অঞ্চলৰ শিক্ষা ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। শংকৰাজান জাতীয় বিদ্যালয়ৰ এই উদ্যোগক সকলোৱে শুভকামনা জনাইছে। মানে সৰ্বপ্ৰথমে আমি গোটেই আমাৰ অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু লগতে আমালোকৰ আজি 14 নৱেম্বৰ আমালোকৰ শংকৰাজান জাতীয় বিদ্যালয়ৰ এটা মানে আমালোকৰ কাৰণে এটা মানে গৌৰৱৰ মানে ভাল দিন এটা ক'ব গ'লে, কাৰণ আজি আমি আগন্তুক যিটো ক্লাছ 9ত আহিব ষ্টুডেণ্টবিলাকে, ক্লাছ 9ত উঠিব আৰু ক্লাছ 11ত যিবিলাক উঠিব সেইবিলাকৰ কাৰণে আমি এটা ছেডো 10 নামৰ এটা এণ্ট্ৰেঞ্চ পৰীক্ষা পাতিছোঁ। আৰু এণ্ট্ৰেঞ্চৰ মানে আমাৰ উদ্দেশ্য এইটো যে যিবিলাক মানে ছেডো 10 মানে আমাৰ টপ 10ৰ যিবিলাক ষ্টুডেণ্ট থাকিব, টপ 10ৰ ষ্টুডেণ্ট থকাবিলাকক আমি মানে 2 বছৰ যে পঢ়িব সিহঁতে 9ত যিবিলাক উঠিব 9, 10ৰটো, আৰু যিবিলাক মানে মেট্ৰিক দি পেলাই হাই ছেকেণ্ডেৰীত উঠিব, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ, আৰু এই 2টা বছৰ মানে সিহঁতক এই 2টা বছৰ আমি মানে সিহঁতক এডমিশ্যন ফিজ মান্থলি ফিজ যিটো আছে এইটো ফ্ৰী দিম। আৰু তাৰ উপৰঞ্চি আমালোকৰ যিটো কোনোবা ষ্টুডেণ্টে কিবা কাৰণত যদি আমালোকৰ ছেডো 10ৰ ভিতৰত মানে টপ 10ৰ ভিতৰত যদি নাথাকে, টপ 10ৰ পিছত যদি থাকে মানে আপোনাৰ 11ৰ পৰা মানে আপোনাৰ 15লৈকে থাকে, তেনে সিহঁতক আমি বাকী এডমিশ্যন হওক মান্থলি ফিজ এই 2টা বছৰৰ কাৰণে এইটো আমি 50% কৰাম আৰু আছে, নিশ্চয় আছে এইটো। তো আমালোকৰ মানে যিবিলাক মানে অলপ নিম্ন শ্ৰেণীৰ মানুহ আছে সেইবিলাকৰ কাৰণে যিবিলাক মানে আমাৰ পৰীক্ষাটো আমি সকলোৰে কাৰণে পাতিছোঁ। আৰু পৰীক্ষাৰ যিবিলাক মেৰিটত থাকিব, যিবিলাক এই টপ 10ত থাকিব, আৰু তাৰপিছতো মানে কোনোবা ছাত্ৰই মানে মেৰিটত আহিছে কিন্তু ঘৰৰ অৱস্থা আৰ্থিকভাৱে অলপমান দুৰ্বল হয়, সেইবিলাকো আমি আমালোকৰ স্কুলৰ তৰফৰ পৰা, বিদ্যালয়ৰ তৰফৰ পৰা আমি মানে ব্যৱস্থা কিছুমান লোৱা হৈছে, যিবিলাক সিহঁতৰ মানে কি এডমিশ্যন মান্থলি ফিজ এইবিলাকো আমি ফ্ৰী কৰি দিম। বাকী 2 বছৰৰ কাৰণে চব ফ্ৰী কৰি দিম আৰু তাৰ লগতে আপোনাৰ এইবিলাকো ফ্ৰী কৰি দিম। মেৰিটত আহিব লাগিব আৰু ষ্টুডেণ্টবিলাকে।